হোজাই জিলাৰ নখুটিত এগৰাকী কণমানিৰ আৰ্তনাদ। নখুটি ৩ নং খাগৰিজান গাঁৱৰ বাসিন্দা ছাইদুল ইছলামৰ কন্যা সন্তানৰ জন্ম ২ বছৰ বয়সৰ পৰাই অচিন ৰোগত আক্ৰান্ত হৈ আছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে কন্যা শিশুৰ চিকিৎসাৰ বাবে সকলো সম্বল বিক্ৰী কৰিও আৰোগ্য লাভ কৰিব পৰা নাই। স্বামীৰ মাটি বাৰী বিক্ৰী কৰি এতিয়া শেষ আশ্ৰয় হিচাপে মহিলাজনীয়ে ককাৰ ঘৰত আশ্ৰয় লৈ আছে। দুৰ্ভগীয়া পৰিয়ালে সকলো জনপ্ৰতিনিধি তথা দল সংগঠনক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে। পৰিয়ালৰ যোগাযোগ ফোন নম্বৰ হৈছে 6381340369 আৰু 6381380369। একাউণ্ট নম্বৰ হ'ল 3466136464। লামডিঙৰ পৰা আলী ৰহমান ৰিপৰ্ট, নিউজ ডেইলী। আমার এক ফুড়ি আজ জন্মর 5-6 বছর জন্ম বসে আসছে। তো এগুর জন্মর 2 বছর বাচ্চা কিন বেমার হয়েছে, কোনো জাত বেমার ধরা পড়ে না। গুয়াহাটি চাটিতে সারা লইয়া গিয়া আসছি। তো মাটি আসলো 2 বিঘা, কিন্তু সারা করছেন দোয়াইতাম বেশিয়া দোয়াই করিয়া ফুড়ির তোলে সারা শেষ। এখন বর্তমানে আমার স্বামী আছেন কেরালাতে, এটা তোরাতুরি খানি খরচ চালাইয়া নেই, আর যেটা ফাইনতে সারা ফুড়ির তোলে করছিয়া সব শেষ হয়ে যায়। খালি কোনো স্রোত খানি কিন্তু চলিয়া যায়। এখন আমার সরকার থেকে নোক আর আজমল ফাউন্ডেশন থেকে নোক যাচ্ছে একটা লাইন করিয়া দক্ষ আমারে তোরা টাকা পয়সা যোগ করিয়া। আমি কোনো উপায় নাই আমার সাহারা। বর্তমানে আমি আমার দাদার বাড়ির থাকি, দাদারও মাটি মিরাস নাই, দাদাও আতুর লুলা, তাইনো বিক করে খাই, আর আমারও কোনো উপায় নাই। হোজাই ডিষ্ট্ৰিক্ট লামডিং সমষ্টিৰ ভিতৰত 3 নম্বৰ খাগৰিজান গাঁও। মই এইটো ক'ব বিচাৰিছোঁ, এই বাচ্চাটোৰ কাৰণে মোৰো দেখি মৰম লাগিছে, কিন্তু বাচ্চাটোৰ অভিভাৱক আৰ্থিক অৱস্থা বেয়া, মাটি বাৰী নাই। যি আছিল তাকে পইচা কৰি চব এই বাচ্চাটোক চিকিৎসাত খাই খৰচ কৰি পেলালে। এতিয়া একো উপায় নাই। মই BDB সম্পাদক হিচাপত এইটোও ক'ব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগক জনাইছোঁ, বা আমাৰ ডাঙৰ ডাঙৰ NGO আছে, আনপৰ ফাউণ্ডেশ্যন আছে, আজমল আছে, তেওঁলোকক চবক অনুৰোধ জনাইছোঁ যে বাচ্চাটো পিনে চাই ছোৱালী কন্যা সন্তান অলপ মৰম কৰে, যে কিবা এটা খাদ্যৰ কাৰণে মই এইটো দাবী জনাইছোঁ। 3 নম্বৰ খাগৰিজানৰ গাঁৱৰ এই বাচ্চাটোৰ পিনে চাই আমি বহুত সাহায্য কৰিলোঁ গাঁৱৰ পৰা কালেকশ্যন কৰি। এতিয়া এই ল'ৰাৰ অভিভাৱকবিলাক একো নাই, চব বেছি কিনি বাচ্চাৰ তলত খৰচ কৰি একো ভাল নহ'ল। এতিয়া মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগ বা আমাৰ আনপৰ আজমল ফাউণ্ডেশ্যন চবক মই অনুৰোধ জনাইছোঁ যে চবে যে পোৱালিটোৰ পিনে চাই কিবা এটা সাহায্য দিয়ে বুলি আশা